শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি ভাবিলোঁ অকণমানিকৈ ব্লগ এটা বনাওঁ, মানে বহুদিন ব্লগ দিয়া নাই। আজি বিহু উপলক্ষে বোলো ভিডিঅ' এটাকে বনাওঁ, যদি ভাল লাগে তেনেহ'লে লাইক এটা কৰি দিব। আৰু বহুত দেৰি মূৰতহে ভাবিছোঁ কথাটো, সেইকাৰণে আৰম্ভ কৰিছোঁ আৰু দেৰিকৈ হ'লেও। মানে কল এটা খাবা বিহু কৈ দিয়া আকৌ মই দোকানত সোমাইছিলোঁ, দোকানৰ ভিতৰতে বম ফুটাই দিলে নহয়। তুলসী ভেটি মানে এবাৰ বনিলে আৰু চব ঠিক ঠাক কৰি থৈছোঁ আৰু জ্বলাম একদম পুৰা প্ৰস্তুতি চলি আছে দেই। জ্বলালে আহিব আহিব। এয়া চাকি দি আছোঁ, সিফালে সেয়া গোহালি ঘৰত দিলোঁ, এইফালে ছাগলী ঘৰত, পথাৰত, চবতে একদম জ্বলাই আছোঁ আৰু ধুনীয়াকৈ। তুলসী তলতে চাকি জ্বলাই হৈ গৈছে। বাকীবিলাকত মম চম জ্বলোৱা নাই, জ্বলাম আৰু থৈ দিছোঁ অলপ লাহে লাহে গ'ল। আমাৰ ঘৰতে আৰম্ভ কৰিছোঁ, তাৰপৰা এনেকৈ এঘৰে ঘৰকৈ গৈ থাকিম। আকৌ অহা বছৰৰ পৰা আমাৰ ঘৰত লাষ্টত পৰিব। এইবাৰ মানে প্ৰথম পৰিছে, অহাবাৰে লাষ্টত পৰিব। তেনেকৈ প্ৰতি বছৰে মানে খেলি মেলি হৈ থাকে। এতিয়া আমাৰ ঘৰত আজি প্ৰথম আৰম্ভ আছে, এনেকৈ গৈ 8ঘৰমান আছে আৰু ভালেই হ'ল। মই আহিবচোন, মোৰ বহুত ভাল লাগে ভ্ৰমণলৈ। গুৱাই দিয়া ধুনু গাতে লগাই দিছে যে বমলে ভয় কওঁ। কিখিনি পিছফালে ফুটজালি লগাই থৈছে। একদম 4 নম্বৰ ঘৰত এতিয়া আমাৰ ধুনু আছে মোৰ লগত। চাওঁ ধুনু, হাই কৈ দিয়া, হেপী বিহু কৈ দিয়া, কৈ দিয়া। হয় নকয়, এই মন চন ভাল নহয়, শুই উঠি আহিছে। এয়া আমাৰ খুৰী। নমস্কাৰ। পুৰা ফূৰ্তি একদম, গোটেই কেইঘৰ ঘূৰি ফুৰিছোঁ একদম পুৰা। আৰু 4 ঘৰমান আছে সোমাবলৈ লৈছোঁ, আকৌ ঘৰলৈ যাম, ঘৰত গৈ ভাত পানী খাই আকৌ সোমাওঁ।
সকলোলৈকে দেৰিকৈ হ'লেও কাতি বিহুৰ শুভেচ্ছা আকৌ এবাৰ জ্ঞাপন কৰিছোঁ। পূজালি আমি বমলে ভয় কৰা মানুহ। আমি প্ৰথমতে আহিছোঁ। হেপী বিহু কৈ দিয়া আকৌ। হেপী বিহু কৈ দিয়া নোকোৱা। তুমি শিঙঠি পৰিলে কাপোৰ পুৰি যায়, দেহাটো চবটো পুৰিব এতিয়া পুৰে এগৰাকী নতুন আৰু এঘৰ বাকী আছে আৰু যাম আৰু খাম আৰু আহিম। দাদাই হ'ল কাৰ্যসূচী একেবাৰে শেষ মুহূৰ্তত পাইছোঁহি আৰু একদম প্ৰসাদ চসাদ খাই ঘৰ আজৰি হৈ আহিছোঁ আৰু আমাৰ ধুনু এজনী মই দেখুৱাইছোঁ অলপ বিহুৰ দিনা আমাৰ ঘৰলৈ আহিছ। বেপাৰ বাণিজ্য সামৰি ভিডিঅ' দিম আহিবলৈ যে সময় পাইছ। আজৰি একদম ঘৰলৈ আহিলোঁ, এতিয়া খাম আৰু মজাকৈ শুই যাম। কি ক'ব আৰু দুখৰ কথা, দাদা আহিলে দেখাইছিলোঁৱেই আপোনালোকক। আহি পূৰা বম মই দোকানত সোমাই আছিলোঁ, দোকানৰ ভিতৰতে বম ফুটাই দিলে নহয়। মোৰতো সাংঘাতিক ভয় লাগে, দৰ্জা মাৰি কিনি টেবুলৰ তলত সোমাই চিঞৰি মাক মাতি ওলাইছোঁ। কি গাতে বম ফুটাইছে, মোৰ মানে ভয় লাগে বুলি জানে যে। কি ঘটনা, মই নাযাওঁ সেইকাৰণে ক'লৈকো, কিন্তু বাহঁতৰ লগত যাওঁ, অকলে ক'লৈকো নাযাওঁ। মোৰ বহুত ভয় লাগে, কেলৈ নাজানো। বাৰু ইমানতে ব্লগটো আজি সামৰি মাৰিছোঁ। যদি ভাল লাগে তেনেহ'লে লাইক এটা কৰি দিব। বহুত ভগাই আছোঁ মানে কিবা কিবি লাগি আছে। বাই বাই, গুড নাইট।